বিস্বাদু তোমার মরণ ৰাঘৱ ড্ৰাইভাৰে কেতিয়াও হিচাপ উভতাই নলয়। যদি ৰিভিউ দিব লগা হয় তেতিয়াহ'লে মই 10 আউট অফ 8 দিম কাৰণ Well, hello guys, this is your Arpit Bhai and welcome to my YouTube channel Arpit Vlogs 1. আজি guys গম পাইছে টাইটেল থাম্বনেল দেখি আজি ভিডিওটো কিহৰ ওপৰত হ'ব। আজি হৈছে 27 অক্টোবৰ আৰু আজি ফাইনেলি ৰিলিজ কৰিলে ৰাঘৱখন আৰু অসমীয়া চিনেমা চাবৰ কাৰণে বহুত বেছিয়ে ভাল লাগে মোৰ আৰু মই আজি চাব যাই আছোঁ। যোৱাকালিতে টিকেট কাটি থৈ দিলোঁ 3:45 আছে। চ' পবালক এতিয়া ৰখি থাকিব দিছোঁ, পবালক লওঁ তাৰপিছত মজা কৰি চাওঁ আৰু মোৰ কেনেকুৱা লাগে মই ডাইৰেক্ট ৰিভিউটো কৈ দিম মোৰ যেনেকুৱা লাগে আৰু চাওক না টি চাৰ্টটো ইনফ্লুৱেঞ্চাৰ টি চাৰ্টটো কিবা এটা ভাল লাগিছিল মানে টি চাৰ্ট নহয় একচুৱেলি এইটো চুৱেট চাৰ্ট হয়। বাকী যি কি নহওক এতিয়া বঢ়িয়া কৰি আমি পবালক লওঁ তাৰপিছত চিনেমাখন চাওঁ কেনেকুৱা কি লাগে আপোনালোকক পুৰা ৰিভিউটো মই কৈ দিম আৰু লগতে কি হৈ থাকে আপোনালোকে চাই থাকক। আৰু গাইজ ভিডিওটো বনাই থাকোঁতে এটা বস্তু দেখিলোঁ, এইটো হৈছে মোৰ ৰুম আৰু মোৰ ৰুমৰ তাৰমানে এই খিৰিকীখনৰ পিছফালে এটা বাল হৈছে এইটো চৰাইটোৰ নাম কিবা আছিল মই পাহৰিলোঁ। আপোনালোকে যদি জানে কমেণ্ট কৰি ক'ব আৰু কি মজা জেগাত বাল হৈছে চাওক না মোৰ ইপিনে ৰুমটো আৰু ইয়াতে বাল হৈছে যদি থাক ভাই ভালকৈ এতিয়া চাই ৰ'ব ৰাঘৱখন। তো গাইছ এনেকৈ যাই আছোঁ খোজকাঢ়ি কাৰণ মোৰ লগত এতিয়া বাইকখন নাই আৰু ইপিনে চাব পাৰে আমাৰ প্ৰবাল ভাই আৰু এতিয়া বাইক ল'ব লাগে আৰু যাই থাকোঁ বলক। তো গাইছ ফাইনেলি পাই গ'লোঁ হল টিকেট কাটতে নালাগে কাৰণ টিকেট কাটাই আছে। ইপিনে এতিয়া চাব লাগে আমাৰ আছে 3:45 উঠছোঁ আৰু ইপিনে চাওক মানুহ আজি বেছি নাই হয়নে বেছি নাই তথাপিও লিমিটেড আৰু এনেকুৱা হ'লেই ভাল লাগে যি নহওক যে চাব লাগে আৰু আমি চাই কেনে আপোনালোকক ৰিভিউ দি আছোঁ। তো গাইছ চিনেমাখন চোৱাৰ আগত অলপমান পানী আৰু ইপিনে চাব পাৰে বেলেগ নহয় দে চকলেট অলপমান লৈ লৈছোঁ, চকলেট খাই চিনেমা চাব লাগিব। তো গাইছ এনেকৈ সোমাই দিলোঁ হলত, এতিয়া মজা কৰি চিনেমাখন চাই লওঁ ৰ'ব। তো পবাল বাকী ইণ্টাৰভেল কেনে লাগিল চাই কেনে? ভালে লাগিছে, ঠিকে আছে আৰু চাওঁ কি হয়। ঠিক ৰিভিউটো আমি অলপ পিছতে দি আছোঁ। তো গাইজ বাকী চিনেমাখন চালোঁ বহুত বেছি ভাল লাগিল, ৰিভিউটো দি আছোঁ বাৰু। তাৰে আগত পবাল কিবা ক'বা নেকি তুমি? ৰাঘৱ ড্ৰাইভাৰে কেতিয়াও হিচাপ উভতাই নলয়। আৰে ইয়াৰ তো গাইজ চিনেমাখন ফাইনেলি চাই পালোঁ ঘৰলৈ আৰু বহুত বেছি ভাল লাগিল মোৰ ফালৰ পৰা। মই যদি ৰিভিউ দিব লগা হয় তেতিয়াহ'লে মই 10 আউট অফ 8 দিম কাৰণ মানে কি বাকী চব মজা লাগিছে। তাতে অলপমান মানে কি ফানিও আছে লগতে বহুত বেছি দুখো লাগে কিছুমান চিন আৰু ভাল লাগিছে চিনেমাখন অভাৰঅল। খালি যিখিনি ফাইটিং চিন হৈছে না সেই ফাইটিং চিনখিনিত যিখিনি মানে কি চাউণ্ডৰ যিখিনি সেইখিনি ইমান এটা ঠিক হোৱা নাই। বাকী অভাৰঅল চিনেমাখন কিন্তু বহুত বেছি ভাল লাগিছে। আপোনালোকেও চাই কেনে আপোনালোকৰ ৰিভিউটো কৈ দিব আৰু যদি কোনোবা এতিয়ালৈকে চালে তেতিয়াহ'লে কমেণ্ট এটা কৰি দিওঁ আপোনালোকেও কেনেকুৱা পাইছে আৰু বহুত বেছি ভাল লাগিল চাই কেনে। আপোনালোকেও চাব মজা কৰি, যিহেতু অসমীয়া চিনেমা আমি চাব লাগিব সেয়াই আৰু কথা। বাকী যদি ভিডিঅ'টো এইখিনিলৈকে চাই লওঁ, যদি অলপমান দীঘল হৈছে দি দিম আৰু যদি দীঘল হোৱা নাই অলপমান আৰু এড কৰি দি আছোঁ গাইছ। তো গাইছ কিনো এড কৰিব লগা বেলেগ একো নাই। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপলোডে কৰি দিওঁ আৰু যদি এইখিনিলৈকে চাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব আৰু লগতে ইনষ্টাগ্ৰাম যোনে ফ'ল' কৰা নাই ইনষ্টাগ্ৰামটো ফ'ল' কৰি থৈ দিয়ক। তাতে মজা ৰিল মিনি ব্লগ কিবা কাৰণে আপলোড দি থাকোঁ আৰু তাতে ৰিয়েল টাইম আপডেটখিনি পাই থাকিব আপোনালোকে। তো EXP অৰ্পিট বুলি আছে আৰু লগতে স্ক্ৰীণতো দি দিম, মজা কৰি ফ'ল'টো কৰি থৈ দিব। বাকী ভিডিঅ'টো যদি এইখিনিলৈকে চাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি দিব গাইছ আৰু নেক্সট ভিডিঅ' কেনেকুৱা কি লাগে কমেণ্ট কৰি দিব, তেনেকুৱা কৰি বনাব ট্ৰাই কৰিম। তো বাই বাই।